हेलो गाइस JLP Assam Tech ইউটিউব চেনেলত অইন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়া সাধাৰণ জ্ঞানৰ 12টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়ালোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন 1, বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰটো হৈছে অসম ৰাজ্যত অৱস্থিত। প্ৰশ্ন 2, অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰটো হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। প্ৰশ্ন 3, অসমৰ চাহৰ ৰাজধানী বুলি কাক কোৱা হয়? উত্তৰটো হৈছে শিৱসাগৰক কোৱা হয়। প্ৰশ্ন 4, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। প্ৰশ্ন 5, প্ৰথম অসমীয়া মহিলা পাইলট কোন? উত্তৰ ধীৰা হাজৰিকা চলিহা। পঞ্চপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? উত্তৰটো হৈছে ধুবুৰীত অৱস্থিত। প্ৰশ্ন 8, মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? উত্তৰটো হৈছে তেজপুৰত অৱস্থিত। প্ৰশ্ন 9, অসমৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি? উত্তৰ নামচা বৰুৱা। প্ৰশ্ন 10, গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? উত্তৰটো হৈছে দক্ষিণ পাৰত অৱস্থিত। প্ৰশ্ন 11, ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। শেষৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমত মুঠ গাঁৱৰ সংখ্যা কিমান? এই প্ৰশ্নটোৰ উত্তৰ কৈ দিয়া নহ'ব, আপোনালোকে কমেণ্টৰ মাধ্যমত জনাই দিব। কোনে কোনে শুদ্ধ উত্তৰ দিছে নেক্সট ভিডিঅ'ত সেইসকলৰ নাম মই ঘোষণা কৰিম।